হাই দোস্ত, আপোনাক কেনেকৈ আছে? নিশ্চয় আপোনাক ভাল আছে। আজি এটা নিউ এটা ব্লগ বনাবলৈ আহিছোঁ। এইফালে আপুনি নিশ্চয় আপুনি দেখি পাব। আৰু এই আমাৰ গাঁৱত বগানলৈ আহিছোঁ। নিশ্চয় এজন ল'ৰা আমাক দেখি পালোঁ, ফটো মাৰিছে। সেইজন ল'ৰাজন সেইজন তাৰ নাম বিকি মণ্ডল। নিশ্চয় আমি ইনষ্টাগ্ৰামত তাক বিকি মণ্ডল আৰু ফেচবুকত বিকি মণ্ডল নিশ্চয় আপুনি দেখি পাব। সেয়েহে আপোনাৰ বগানটো আমি দেখাবলৈ চেষ্টা কৰিম। মই আপোনাক এই ভিডিঅ' বগানটো আহিছোঁ এইফালে। এই বগানটো সেইদিনা বগানটো এইটো আমাৰ সৰু বগান। নিশ্চয় মোক মোৰ চেনেলত আপুনি নিশ্চয় দেখি যদি আপুনি যায় তেন্তে আপুনি নিশ্চয় এনেকৈ ভিডিঅ' আগলৈ পাই থাকিব। আপুনি মোৰ চেনেলত লাইক কৰিব, কমেণ্ট কৰিব নাপাহৰিব। কিন্তু প্ৰথম বনাই আছে ভিডিঅ' নহয়, সেইখিনি মিষ্টেক হ'ব পাৰে। সেয়ে আপুনি কমেণ্ট কৰি জনাব, কেনেকৈ যদি ভাল হৈছে বেয়া হৈছে আপুনি নিশ্চয় আপুনি জনাব পাৰে। সেয়ে মোৰ চেনেলতে প্ৰথমবাৰ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি নাপাহৰিব। আগলৈ এনেকৈ ভাল ভিডিঅ' মই আপলোড কৰিবলৈ চেষ্টা কৰিম। সেয়ে আপুনি নিশ্চয় বগান দেখাবলৈ চেষ্টা কৰিম। অকণমান আমাৰ গাঁৱৰ দৃশ্যবোৰ সেইখন গৰুটো সেইটো গৰু সেইটো গৰু সেইটো আমাৰ বগানৰ দৃশ্যবোৰ দেখিবলৈ চেষ্টা কৰিছোঁ। সেইটো দেখাবলৈ চেষ্টা কৰিছোঁ। মই আপোনাক দেখাবলৈ চেষ্টা কৰিম। হেল্ল' দোস্ত, সেইজনে বগানজনৰ এজন ল'ৰা ফটো মাৰি আহিছে। সেই ফটো মৰাজনৰ ল'ৰাজনক মই চিনাকি কৰিব বিচাৰিছোঁ, ক'ৰ পৰা আহিছে ক'ৰ নাই। হেল্ল' দা, আপুনি ক'ৰ পৰা আহিছে? মই আপোনাৰ ইয়াৰে হয়, ওচৰৰে হয়, ৰংলা। কি কৰিছে ইয়াত? মানে মই ভিডিঅ' আৰু ফটো বনাবলৈ আহিছোঁ। হয় নেকি? ফটো মাৰিলে? ফটো মাৰিছোঁ বাৰু। ঠিক আছে। আপোনাৰ কিবা এই একাউণ্ট আছে নেকি কিবা ফেচবুকত বা ইনষ্টাগ্ৰামত? ফেচবুক মানে আগততো টিকটক আছিলে, বাকী স্নেক ভিডিঅ' আছিলে, সেইকেইটাতো এতিয়া বেন হ'ল ন। এতিয়া বেলেগ একো নাই, এনেই ফটো দুটা এটা মাৰিবলৈ আহোঁ ঘৰত। ঠিক আছে। আপোনাৰ এই ফেচবুক আছে নহয়? আপোনাৰ ফেচবুক আছে। কি নামৰ আছে আপোনাৰ? বিকি মণ্ডল বুলি আছে ফেচবুকত। ইনষ্টাগ্ৰাম আছে? হয়, ইনষ্টাগ্ৰাম আছে। হয়, ঠিক আছে। আমাৰ বিহু কিবা ক'ব পাৰিব? বিহু মানে হাই ফ্ৰেণ্ডছ। চ' এইটো আমাৰ ঘৰৰ ওচৰৰে ল'ৰা হয়। ত' ই এটা ব্লগ বনাইছে নতুনকৈ। ত' আপোনালোকে আশা কৰোঁ কি ইয়াৰ ব্লগটো ভালকৈ চাব, লাইক কমেণ্ট কৰিব, ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ইমান ধুনীয়াকৈ বনাব নোৱাৰিলেও সৰু সুৰাকৈ বনাইছে বাৰু ই। ত' ভাল লাগিছে আমাকো শুনি মেলি যে এটা ব্লগ বনাইছে ইও ধুনীয়াকৈ। চ' আপোনালোকে ইয়াৰ ভিডিঅ' ভালকৈ চাব আৰু ইয়াক লাইক কমেণ্ট কৰিব, ইয়াক ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফ্ৰেণ্ড। থেংক ইউ। ভালকৈ ক'লে